হেল্ল' এভৰিৱান কম্পিটিটিভ জিকে চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম টেটত আহি থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ব আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং আৰু ইয়াৰ উপনৈসমূহ। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং আৰু ইয়াৰ উপনৈসমূহৰ বিষয়ে মই টপ 25 MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ল 2900 কিলোমিটাৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত থকা পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপটো হ'ল। আমি সকলোৱে জানো ক'ব গ'লে যে ব্ৰহ্মপুত্ৰ নদীত থকা পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপটো হ'ল আমাৰ কি মাজুলী নদীদ্বীপ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত থকা পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটো হ'ল। তো ব্ৰহ্মপুত্ৰ নদীত থকা পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটো হ'ল আমাৰ কি ময়ূৰ নদীদ্বীপ, বা ইয়াক আমি কি বুলি কওঁ উমানন্দ নদীদ্বীপ বুলি কওঁ। ঠিক আছে, দুটা একে বস্তু, গতিকে আমাৰ অপশ্যন ডি হ'ব কি কাৰেক্ট, বি আৰু চি দুয়োটা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি হিচাপে জনা যায়? ব্ৰহ্মপুত্ৰ নদীক আমি বাংলাদেশত যমুনা নামেৰে জানো। ঠিক আছে, তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোন নদীৰ লগত সংযুক্ত হয়? ই গংগা নদীৰ লগত সংযুক্ত হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 কৈছে যে তলত দিয়া কোনখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয়? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয় কোনখন? দুধনৈ হয়, কৃষ্ণাই হয় আৰু কপিলী হয়। কিন্তু সোণকোষ নদীখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয়। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈসমূহ কি কি? দুধনৈ হয়, কৃষ্ণাই হয়, কপিলী হয়, কিন্তু সোণকোষ নহয়। ঠিক আছে, আৰু কিছুমান গুৰুত্বপূৰ্ণ দক্ষিণ পাৰৰ উপনৈ হ'ল ব্ৰহ্মপুত্ৰৰ, সেইবোৰ বুঢ়ীদিহিং, জাঁজি, জিঞ্জিৰাম, দীঘাৰু, এই সকলোবিলাকেই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ। ঠিক আছে, কিন্তু কোনটো নহয় দক্ষিণ পাৰৰ উপনৈ? সেইটো হ'ল আমাৰ কি সোণকোষ। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 যে তলত দিয়া কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? জাঁজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। জাঁজি নদীখন কি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। ঠিক আছে, তো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহ হ'ল কি কি আমাৰ? জীয়া ভৰলু, পাগলাদিয়া, সোণকোষ, ডিক্ৰং, সোৱণশিৰি, ৰঙানৈ, এই সকলোবিলাক কি আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ, কিন্তু নহয় কোনটো? সেইটো আমাৰ জাঁজি। জাঁজি কি আমাৰ? জাঁজি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। মই অলপ আগতে তোমালোকক দেখালোঁ, ইয়াতে চোৱা জাঁজি আছে। ঠিক আছে, জাঁজি নৈখন কি ব্ৰহ্মপুত্ৰৰ, এইখন আমাৰ দক্ষিণ পাৰৰ উপনৈ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 যে গুৱাহাটী মহানগৰীৰ লগত সংযুক্ত ব্ৰহ্মপুত্ৰ নদীৰ উপনৈখন হ'ল। এইখন কি আমাৰ? এইখনো আমাৰ ভৰলু নদী। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? এইটো কি আমাৰ? এইটো হ'ল আমাৰ কি সোৱণশিৰি। যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হ'ল কি সোৱণশিৰি। তাৰপিছত আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিৰ দৈৰ্ঘ্য কিমান? কিমান দৈৰ্ঘ্য? এইটো হ'ল আমাৰ কি 442 কিলোমিটাৰ। সোৱণশিৰি নদীৰ দৈৰ্ঘ্য কিমান? 442 কিলোমিটাৰ। আৰু এইখন কি? এইখন হ'ল ব্ৰহ্মপুত্ৰৰ আটাইতকৈ দীঘল নদী। নেক্সট হ'ল কুৱেশ্যন নম্বৰ 11 যে অসম আৰু পশ্চিমবংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা সৃষ্টি কৰা উপনৈখনৰ নাম কি? এইখন কি আমাৰ? এইখন আমাৰ সোণকোষ। সোণকোষ নদীয়ে কি কৰিছে? যে সোণকোষ নৈয়ে কি কৰিছে? সোণকোষ নৈয়ে আমাৰ অসম আৰু পশ্চিমবংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 12 যে তলত দিয়া কোনখন নদী নাগালেণ্ডৰ লাইচাং শৃংগৰ পৰা উৎপত্তি হৈছে? এইখন কি আমাৰ? এইখন হ'ল আমাৰ ধনশিৰি নৈ। ঠিক আছে, তাৰপিছত কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13 যে তলত দিয়া কোনখন নদী ভূটানৰ পাহাৰ দেওথাঙৰ পৰা উৎপত্তি হৈছে? পাগলাদিয়া নদীখন ভূটানৰ পাহাৰ দেওথাঙৰ পৰা উৎপত্তি হৈছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমৰা সেতু কোন কোন জিলাৰ মাজত অৱস্থিত? তো ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমৰা সেতু আমাৰ কি শোণিতপুৰ আৰু নগাঁও, এই দুটা জিলাক সংযুক্ত কৰিছে। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15 যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখনৰ নাম কি? তো এইখন আমাৰ কি দলং? এইখন আমাৰ ধুবুৰী ফুলবাৰী দলং। ঠিক আছে, এইখনৰ কাম এতিয়াও চলি আছে
আৰু এইখনৰ দৈৰ্ঘ্য কিমান প্ৰায় 20 কিলোমিটাৰ দীঘল দলং এইখন 20 কিলোমিটাৰ বহুত দীঘল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 16 যে ব্ৰহ্মপুত্ৰৰ ওপৰত জাপানৰ আন্তৰ্জাতিক সহযোগী সংস্থাই তলৰ কোনখন দলং নিৰ্মাণ কৰে এইখন কোনখন দলং এইটো আমাৰ ধুবুৰী ফুলবাৰী দলং যিখনৰ কাম চলি আছে এইখন কোনে নিৰ্মাণ কৰি আছে জাপানৰ পৰা অহা আন্তৰ্জাতিক সহযোগী সংস্থাই এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে ডিব্ৰুগড় জিলাত অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰা দলংখনৰ নাম কি তো এইখন আমাৰ কি দলং এইখন আমাৰ বগীবিল দলং নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কোনখন দলং জিৰ পইণ্ট ব্ৰিজ বুলিও জনা যায় এখন কোনখন দলং এখন আমাৰ কি ভূপেন হাজৰিকা সেতু বা ইয়াক আমি কি ঢলাশদিয়া দলং বুলিও কওঁ গতিকে অপশ্যন এ আৰু বি দুয়োটাই কাৰেক্ট ঠিক আছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কোনখন দলং জিৰ পইণ্ট ব্ৰিজ বুলিও জনা যায় ইয়াক আমি ভূপেন হাজৰিকা সেতুক বা ঢলাশদিয়া সেতু দুখনে একেখনে দলং ঠিক আছে ইয়াক আৰু আমি বেলেগ এটা নামেৰে জানো সেইটো কি আমাৰ এটো হল আমাৰ জিৰ পইণ্ট ব্ৰিজ বুলি কয় ইয়াক নেক্সট আমাৰ কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 19 যে নৰনাৰায়ণ সেতুৰ আধাৰশিলা কোনে স্থাপন কৰে তো নৰনাৰায়ণ সেতুৰ আধাৰশিলা কোনে স্থাপন কৰে আমাৰ শ্ৰীমতী ইন্দিৰা গান্ধীয়ে কি নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰে তাৰপিছত হল আমাৰ কোৱেশ্চন নম্বৰ 20 যে কোনে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে তো আমাৰ অটল বিহাৰী বাজপেয়ী দেৱে নৰনাৰায়ণ সেতুৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা যে কোচ ৰজা নৰনাৰায়ণৰ নামত নৰনাৰায়ণ সেতুখন বনোৱা হৈছিল তাৰপিছৰ কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 21 যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলংখনৰ নাম কি এইখন আমাৰ কি শৰাইঘাট দলং তাৰপিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 22 যে তলত দিয়া কোনখন দলং চীন আৰু ভাৰতৰ যুদ্ধৰ লগত জড়িত এইখন আমাৰ শৰাইঘাট দলং তাৰপিছৰ কোৱেশ্চনটো হ'ল 23 যে ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰে ঢলা আৰু শদিয়া ঠাই দুখনক ভূপেন হাজৰিকা সেতুৱে সংযোগ কৰে নেক্সট হ'ল কোৱেশ্চন নম্বৰ 24 যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন তো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হ'ল আমাৰ কি কপিলী তাৰপিছৰ কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 25 যে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে এইখন কি আমাৰ এইটো হ'ল আমাৰ ধনশিৰি নদী ঠিক আছে আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ সকলোকে